নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টো বনোৱাৰ মোৰ একো বিশেষ উদ্দেশ্য নাছিলে, কিন্তু এনেকুৱা হঠাতে এটা নিউজ পোৱাৰ লগে লগে মই ভিডিঅ'টো ৰেডি কৰিলোঁ। তাকে গোটেই মানুহে গম পায়, আপোনালোকক জনাবৰ কাৰণে বনালোঁ। আজি এজন ষ্টুডেণ্টে ছুইচাইড কৰিলে। ধুবুৰীৰ SP ইংলিছ হাইস্কুল নামৰ স্কুলখনৰ এজন ষ্টুডেণ্টে কালি মেট্ৰিকৰ পৰীক্ষাত ফেইল কৰি তেওঁ আজি ফেনত হেং কৰি ছুইচাইড কৰিলে। মই জনাই দিব বিচাৰোঁ যে তেওঁ একচুৱেলি কালি ৰিজাল্ট চাই আজি ঘৰৰ পেৰেণ্টছে যেতিয়া তেওঁ ৰিজাল্টটো চালে তেতিয়া তেওঁ হেং কৰিলে ফেনৰ তলত। একচুৱেলি SP ইংলিছ হাইস্কুলত 44জন ষ্টুডেণ্ট পাছ কৰিছিলে, য'ত ফাৰ্ষ্ট ডিভিজন এণ্ড 21 ইন ছেকেণ্ড ডিভিজন। 21জনে ছেকেণ্ড ডিভিজন পাছ কৰিলে, 44জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। আৰু 4টা ষ্টুডেণ্টে ফেইল কৰিছিলে। আৰু যিজন ষ্টুডেণ্টে ছুইচাইড কৰিছে তেওঁজনৰ নাম হৈছে ৰিতম কুণ্ডু। ৰিতম কুণ্ডু নামৰ এজন ষ্টুডেণ্ট আজি ৰাতিপুৱা 5টা বজাত ফেনত লাগি ছুইচাইড কৰিলে। তো মই ভবা মতে মানুহে ইমান সোনকালে হাৰ মানি যাব নালাগে। এজন ষ্টুডেণ্ট হৈ ইমান কম এজত তেওঁ এতিয়া মুঠেই 16 বছৰ হৈছে। 16 বছৰে তেওঁ এনেকুৱা বেয়া পদটো গ্ৰহণ কৰিলে আৰু তেওঁ নিজকে কণ্ট্ৰল কৰিব নোৱাৰি ছুইচাইড কৰিলে। এইটো বৰ বেয়া খবৰ অসমৰ কাৰণে। এজন ষ্টুডেণ্ট হয়, 16 ইয়াৰ্ছত এজন ষ্টুডেণ্টে কেনেকৈ ছুইচাইড কৰিব পাৰে। আপোনালোকে এই নিউজটো পূৰাকৈ পঢ়ি চাওক, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। তেতিয়া আৰু অলপ থুলমূলকৈ বুজি পাব। স্কুলখনত একচুৱেলি 44জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিলে, 21জনে ছেকেণ্ড ডিভিজন আৰু 4জনে ফেইল কৰিছিলে। তাৰ ভিতৰতে ৰিতম কুণ্ডু ইনক্লুড হৈ আছিলে। এজন ধুবুৰীৰ আছিলে। যিয়ে হওক, নিউজটো শুনি বৰ বেয়া লাগিলে। চ' গাইজ, যদি ভিডিঅ'টো ভাল লাগে বা নিউজটো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কিবা যদি অসুবিধা হয় তলত কমেণ্ট কৰি চ' বন্ধুসকল, লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে 31 মে' দিনাখন HS ছেকেণ্ড ইয়েৰ ফাইনেল ৰিজাল্টটো এনাউন্সমেণ্ট হ'ব। তেতিয়াও মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যিসকল HS ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট এই ভিডিঅ'টো চাইছে, তেওঁলোকৰ যদিহে কিবা এক্সামত পৰীক্ষা বেয়া হয় বা ফেইল কৰে, তেন্তে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকুৱা ৰিতম কুণ্ডুৰ নিচিনা পদক্ষেপটো গ্ৰহণ নকৰে আৰু তেওঁলোকে তেওঁৰ নিচিনাই হতাশা হৈ যাতে আত্মহত্যা বা তেনেকুৱা কিছু ভুল পথ গ্ৰহণ কৰি নলয়। থেংকছ ফৰ ৱাচিং, বাই বাই।